হেল্ল' ফ্ৰেণ্ডছ, মই প্ৰিয়ংকাই মোৰ চেনেলৰ প্ৰথমটো মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই যাব ওলাইছোঁ মোৰ মা আৰু ভাইটিৰ সৈতে আমাৰ ঘৰৰ ওচৰতে থকা গোপাল কৃষ্ণ থানলৈ বুলি। যিহেতু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়েই, সেয়েহে আমি তালৈ খোজকাঢ়িয়ে গ'লোঁ আৰু আমি আহি পাই গ'লোহি। আজি যিহেতু 24 ফেব্ৰুৱাৰী, অৰ্থাৎ আজি মাঘী পূৰ্ণিমা আৰু লগতে পৰহিৰ পৰা মোৰ ভাইটিৰ এক্সামো ষ্টাৰ্ট হ'ব, সেয়েহে আমি তিনিওটা আহি চাকি দিবলৈ আহিলোঁ। যিহেতু মই আগতে মিনি ভ্লগবোৰ বনাই পোৱা নাই আৰু মোৰ ইমান এক্সপিৰিয়েঞ্চো হোৱা নাই, গতিকে মোৰ ভুলো হ'ব পাৰে। আপোনালোকে ভুলবোৰ খালি ক্ষমা কৰি দিব আৰু আঙুলিয়াও দিব। আৰু ভ্লগটো চাই কেনেকুৱা পালে শেষত প্লিজ জনাব কমেণ্ট ছেকশ্যনত। আৰু মোৰ চেনেলত যদি নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু এয়া ভাইটিয়ে সেৱা কৰি মেলি আহি গ'ল আৰু ময়ো সেৱা কৰিলোঁ, কিন্তু ভিডিঅ' কৰা নহ'ল। আৰু এয়া ঘৰলৈ উভতিও আহিলোঁ আমি সেৱা কৰি মেলি। গতিকে আজিলৈ এৰিছোঁ, ধন্যবাদ।